নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক নলেজ পইণ্ট আসাম ইউটিউব চেনেলটোলৈ আৰু মই বহু কেইদিন ভিডিঅ' দিব পৰা নাই তাৰ বাবে দুখিত আৰু আজি এটা অতি ভাল খবৰ বা সুখবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰ কেইবাটাও ঘোষণা কৰিছে তাৰ মাজৰে এটা হৈছে ২৫,০০০ চাকৰিৰ ক্ষেত্ৰত ২৫,০০০ চাকৰিৰ যি বিজ্ঞাপন তাৰ ওপৰত আৰু দ্বিতীয়টো ডাঙৰ ঘোষণা হ'ল ১ লাখ ল'ৰা ছোৱালীক যি আপোনাৰ ২ লাখকৈ টকা দিয়াৰ কথা আছিল তাৰ ওপৰত সো আপোনালোকে ভিডিঅ'টো চাই থাকক গোটেইখিনি কথা গম পাব আৰু কোনোবা যদি ইউটিউব চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব প্ৰথমতে চাওঁ আহক ২৫,০০০ চাকৰিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল আপোনালোকে শুনি লওক তেখেতে কি কৈছিল ইয়াৰ উপৰিও 1 লাখ চৰকাৰী চাকৰি আমি দিলো আৰু ২২,০০০ চাকৰিৰ ইন্টাৰভিউ অহা জুলাই আগষ্ট মাহত ওলাব আৰু বছৰে বছৰে চাকৰি আমাৰ ওলাই থাকিব একালৰা বিলাকে যাতে বিভিন্ন বাণিজ্যিকভাৱে আগবাঢ়ি যাব পাৰে সো আপোনালোকে শুনিলে ২২,০০০ চাকৰিৰ কথা তেওঁ ক'লে আগষ্ট মাহৰ ভিতৰতে যেহেতু ওলাব আৰু লগতে ২ লাখ যি টকা দিয়াৰ কথা আছিল ১ লাখ যুৱক যুৱতীক বা ল'ৰা ছোৱালীক তাৰ বিষয়ত তেখেতে কি ক'লে জানি লওঁ আহক সেইবাবে এইবাৰ আমি হাতত লৈছো যে অসমৰ ২ লাখ ল'ৰা ছোৱালীক আমি ক্ষুদ্ৰ উদ্যোগ আৰু ব্যৱসায় স্থাপন কৰিবৰ বাবে আমি ২ লাখ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত আমি সহায় কৰিম তেওঁলোকক আমি আগুৱাই লৈ যাম প্ৰথমতে ১ লাখ পাব ১ লাখৰ সৎ ব্যৱহাৰ হলে আৰু ১ লাখ পাব আৰু ২ লাখ টকাৰ সৎ ব্যৱহাৰ হোৱাৰ পিছত তেওঁলোকে নিজেও কিবা নহয় কিবা কৰি আগবাঢ়ি যাব পাৰিব সো আপোনালোকে শুনিলে যে যি ২ লাখ টকাটো একেটা কিস্তিতে দি নিদিয়ে আপোনালোকক দুটা কিস্তিত দিব আপোনালোকে ১ লাখ টকাটো প্ৰথমতে কাম কৰি দেখাব লাগিব তাৰ পিছতহে যিটো কাম কৰি দেখাব আপোনালোকৰ সফল হ'ব তেতিয়া আপোনালোকৰ পাছৰ ১ লাখ টকাটো চৰকাৰে আপোনালোকৰ বেংকৰ একাউণ্টত জমা দি দিব আৰু আপোনালোকে সেই ২ লাখ টকাটো পাবলৈ বা ল'বলৈ কি আপোনালোকৰ ডকুমেণ্ট লাগিব বা কেতিয়াৰ পৰা অনলাইন আবেদন হ'ব তাৰ ওপৰত মই ভিডিঅ' বনোৱা আছে আপোনালোকে গৈ চাই ল'ব নহলে মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দিম তাৰ পৰা আপুনি গৈ চাই ল'ব পাৰিব আৰু যেহেতু চাকৰিৰ কথা ২২,০০০ কথা কৈছে কিন্তু এইটো বাঢ়ি গৈ আপোনাৰ ২৫,০০০ হোৱাটো হ'ব খাটাং